নাজিৰাত চিলনী চোৰৰ সন্ত্ৰাস শিমলুগুৰি নগৰৰ মাজমজিয়াত চিলনী চোৰে বৃদ্ধৰ পৰা থপিয়াই নিলে ১.৫ লাখ টকা। পালচাৰ বাইকত আহিছিল দুজন দুৰ্বৃত্ত। চুকাফা নগৰৰ ক্ষীৰ ফুকন নামৰ ব্যক্তিজনে নাজিৰা ষ্টেট বেংকৰ পৰা উলিয়াই নিছিল ১.৫ লাখ টকা। শিমলুগুৰি দিখৌ হোটেলৰ সন্মুখতে দুই দুৰ্বৃত্তই থপিয়াই নিলে ধনৰ টোপোলা। শিমলুগুৰি আৰক্ষী থানাত গোচৰ ক্ষীৰ ফুকনৰ। নাজিৰাৰ পৰা ৰঞ্জিত সভাপতিৰ ৰিপৰ্ট, বি নিউজ আসাম। কি হৈছিল ঘটনাটো মই নাজিৰা ষ্টেট বেংকৰ পৰা ১,৫০,০০০ টকা ড্ৰ কৰি আনিছিলোঁ। মোৰ ঘৰ চুকাফা নগৰ এঙিয়া তিনিআলিত। মই ঘৰৰ বিশেষ কাম কৰিবৰ কাৰণে বুলি উলিয়াই আনিছিলোঁ। আহোঁতে শিমলুগুৰি দিখৌ হোটেল পোৱাৰ অকণমান আগতেই ফল মূলৰ দোকান এখন আছিলে। তাৰ পৰা ফল কিনিবলৈ বুলি নামিছিলোঁ বাইকৰ পৰা। নামোতে মোৰ হাতৰ পৰা মোনাটো কোনোবা দুৰ্বৃত্তই লৈ গুচি গ'ল। আমি ইয়াত এজাহাৰ এখন দিছোঁ এতিয়া, আৰু তেখেতসকলে এতিয়ালৈকে কিবা এটা পোৱা নাই। আপোনাৰ ঘৰ কোন জেগাত? মোৰ ঘৰ চুকাফা নগৰ। নামটো মোৰ নাম ক্ষীৰ ফুকন, আৰু মোৰ লগত যিটো ল'ৰা আহিছিলে তাৰ নাম মহানন্দ ফুকন। আপোনালোক কিহত আহিছিলে? আমি বাইকত আহিছিলোঁ। সিহঁতৰ সেই বাইকতে আছিলে, সিহঁতে দুটা আছিলে। দুইটাৰে মানে হেলমেট পিন্ধিছে। আৰু মোৰ কি ই মানে পাৰ হৈ গুচি গ'ল। মই পিছে পিছে এনেকৈ গৈছোঁ না, মই ভাবিছোঁ এইফালৰ পৰা বাইকখন আহিছে। মোৰ ফালৰ পৰা যেতিয়া গুচি আহিছে না, মই অকণমান ব্ৰেক হৈ দিলোঁ, নহ'লে মই সিফালে পাৰ হৈ দিয়া হ'লেও হয়তো সিহঁতে নিব নোৱাৰিলেহেঁতেন নেকি। মই সিহঁতৰ মোৰ ফালে অহা দেখি মই অকণমান ব্ৰেক হ'লোঁ, সিহঁতে পাৰ হৈ যাওক বুলি। সেই মাজৰ ৰাস্তাতে পাৰ হৈ যোৱাৰ কাৰণে সুবিধা পালে ইহঁতৰ পৰা পটককৈ লৈ গুচি গ'ল। এতিয়া শিমলুগুৰি থানা আপোনাৰ ইয়াতে দিয়া আছে।